ᱥᱟᱱᱟᱢ ᱠᱚ ᱡᱚᱦᱟᱨ ᱱᱚᱨᱛᱷ ᱤᱥᱴ ᱥᱟᱱᱛᱟᱞᱤ ᱱᱤᱭᱩᱡ ᱥᱮᱫ ᱠᱷᱚᱱ ᱡᱚᱛᱚ ᱠᱚ ᱥᱟᱹᱜᱩᱱ ᱡᱚᱦᱟर। ᱛᱮᱦᱮᱧ ᱠᱚᱠᱨᱟᱡᱷᱟᱨ ᱡᱤᱞᱟᱹ ᱨᱮᱭᱟᱜ ᱰᱮᱵᱚᱨᱜᱟᱸᱣ ᱢᱚᱱᱰᱚᱞ ᱵᱞᱚᱠ ᱞᱟᱛᱟᱨ ᱨᱮ ᱢᱮᱱᱟᱜ ᱯᱟᱥᱠᱚᱞ ᱡᱚᱲᱟ ᱟᱹᱛᱩ ᱨᱮ ᱠᱚᱠᱨᱟᱡᱷᱟᱨ ᱡᱤᱞᱟᱹ ᱨᱮᱱ ᱵᱤᱡᱮᱯᱤ ᱨᱮᱱ ᱵᱷᱟᱭᱤᱥ ᱯᱨᱮᱥᱤᱰᱮন্ট ᱞᱟᱥᱤᱢ ᱵᱚᱨᱚ ᱟᱨ ᱥᱟᱶᱛᱮ ᱰᱮᱵᱚᱨᱜᱟᱸᱣ ᱢᱚᱱᱰᱚᱞ ᱵᱞᱚᱠ ᱨᱮᱱ প্রেসিডেন্ট চন্দন বর্মা আর সাথে আমি কৰিছো এবার ফেস্টেনক লৈ কৰিব মন্ত্ৰীবাদত কি হয় আমাৰ প্ৰাইম মিনিষ্টাৰে নিয়াকে সাথে অমিত কুমার রায় জেনারেল সেক্রেটারি আর তুলুঙ্গা মুসাহারি জেনারেল সেক্রেটারি ডেবরগাঁও আর রাম রতন মন্ডল জেনারেল সেক্রেটারি ডেবরগাঁও মোহন अधिकारी शक्ति केंद्र इंचार्ज और तपन राय पासकल जरा बोर्ड प्रेसिडेंट और साथ मेंबर्स को मन की बात बीजेपी पार्टी खन मिद गलमराव हुईना আমি পৰিয়াল কামত ফুল ফুলটো থাকি গৈছিল যাৰ কাৰণে আজি নাজানো হ'ল যে নহওক আজি ষ্টাৰ্ট না কালি আৰম্ভ ইমান আগতে জানা নাছিলোঁ যে কাম কৰি আপোনালোকে এই প্ৰগ্ৰামটো বনাব লাগে একদিন আগতে একদিন আগত দুদিন আগত স্পেচিয়েলি শক্তি কেন্দ্ৰৰ ইণ্টাৰেষ্টটো দায়িত্ব ল'ব লাগিব আৰু বুথ কমিটি প্ৰেচিডেণ্টৰ দায়িত্ব ল'ব এতিয়া এই প্ৰগ্ৰামটো আমাৰ ডাক্তৰ বি আৰ আম্বেদকাৰ আছে ইয়াতো আমাৰ জন্ম দিৱস বহুত পচে আৰু এজন আছে উত্তল বিহাৰী বাজপেয়ী কিন্তু আমাৰ প্ৰতিষ্ঠাপক সভাপতি মানে কেতিয়া জন্ম হৈছিল এইটো বহুত থাকিব লাগিব 6 এপ্ৰিল 1980 বিজেপি জন্ম হৈছিল এই প্ৰতিষ্ঠাপক সভাপতি উত্তল বিহাৰী বাজপেয়ী আছিলে জন্ম দিৱসটো আমি পালন কৰিম উত্তল বিহাৰী বাজপেয়ী আৰু প্ৰতিষ্ঠাপক প্ৰেচিডেণ্ট তো এইটো মানে তেখেতে আমাৰ সমাজৰ কাৰণে আমাৰ ৰাইজৰ কাৰণে আমাৰ এ টু জেড বুলি ক'ব পাৰিব আৰু সিহঁতে আমাৰ কাৰণে কাম কৰি দিছে এইটো কাৰণে সিহঁতৰ আমি কামটো ফ'ল' কৰিব লাগে আমি কেনেকৈ আমি সমাজৰ কাৰণে এজন মানৱতা হিচাপে কি অৱদান দিব পাৰে সেইটো কাৰণে সিহঁতক আমি সন্মান জনাই আৰু নেক্সট আছে দীনদয়াল উপাধ্যায় এইটো প্ৰতিষ্ঠাপক RSS প্ৰতিষ্ঠাপক বিজেপি ভাৰতীয় জনসংঘ জেনারেল সেক্রেটারি প্ৰতিষ্ঠাপক না প্ৰতিষ্ঠাপক জেনারেল সেক্রেটারি আমি পালন কৰে এইটো প্ৰেচিডেন্ট আছিলে এইটো সেক্রেটারি দায়িত্বত পৰিছো কয়া হা তেতিয়া আজিৰ পৰাই যিবিলাক বুথ কমিটি হওক বা বুথ কমিটিৰ সেক্রেটারি প্ৰেচিডেন্ট ভালদৰে কাম কৰি যায় মই আশা কৰিছোঁ কিয় মানে ভৱিষ্যতত আমাৰ চৰকাৰটো আনিব লাগে ভৱিষ্যতত আমাৰ চৰকাৰ আনিব লাগে আৰু এই চৰকাৰ আনিবৰ কাৰণেও কিছুমান আমি চেষ্টা কৰিলেহে আমাৰ চৰকাৰটো পাম কৈছে বিজেপি চৰকাৰ আহি আমি কি পাইছোঁ একটাই আমি পাইছোঁ শান্তি মানুহ শান্তি লাগে মানুহ টাকা পইচা কি আজি আছে কালি নাই কিন্তু শান্তি থাকিলে আজি যদি অলপ খাই শুইলেও আমাৰ শান্তিটো ভাল কিন্তু অলপ মাংস ভাত খাই কেনে খুব 12টাৰ সময়ত বোলে আন্দোলন হৈছে ক'লে আমাৰ কি মাংস ভাত খোৱাটো হজম হ'ব নহয় কোনোদিনও নহয় কিয় মানে আমি একটাই শান্তি পাইছোঁ শান্তি পাৱাৰ কাৰণে আমি এই চৰকাৰটো আনিবৰ কাৰণে এই বুথ কমিটি যিবিলাক গাঁৱৰ মানুহবিলাক বুজা পোৱা নাই বুথ কমিটিৰ দায়িত্ব থাকিব গাঁৱে গাঁৱে গৈ কেনে মানুহবিলাক এনেকৈ জমা কৰি মানুহবিলাক ক'ব লাগিব আমি চৰকাৰৰ পৰা কি পাইছোঁ আমি বিজেপি চৰকাৰৰ পৰা কি পাইছোঁ এইবিলাক সব শুনাব লাগিব বুথ কমিটিৰ মানুহ মেম্বাৰে হওক বা সেক্রেটারি প্রেসিডেন্ট খালি সেক্রেটারি প্রেসিডেন্ট ক'লেও নহ'ব না সেক্রেটারি প্রেসিডেন্ট যদি লগতে যদি মেম্বাৰবিলাক যায় তেনেহ'লে সেক্রেটারি প্রেসিডেন্টত কাম কৰিব ভাল লাগিব কিয় মানে
আজি যদি প্ৰেচিডেণ্টে যদি আজিৰ দিনত মিটিং আছে আহক যদি কয় Ingi Lokra Murmu, Notice Santali খবর। নোৱাৰিব এইটোৰ কাৰণে মেম্বাৰ গিলাও চবে মানে উপস্থিত থাকিব লাগিব।